আমাক দলং লাগে বিজেপি সরকার মুর্দাবাদ ভাস্কর শর্মা মুর্দাবাদ আমাদের হনুমান মুর্দাবাদ ভাস্কর শর্মা মুর্দাবাদ আমাদের হনুমান নয় মোটে কাম নয়। দুৱাৰমাৰা নৈৰ ওপৰত থকা পপুলাজান স্থিত কাঠৰ দলং পকীকৰণ কৰিব লাগিব বুলি আজিৰ পৰা 3 বছৰ আগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ইয়াৰ স্থানীয় ৰাইজে জৰাজীৰ্ণ ভঙা কাঠৰ দলঙৰ ওপৰেদি অৱস্থান ধৰ্মঘট কৰি আমি চৰকাৰক দাবী জনাইছিলোঁ যে যুদ্ধকালীন ক্ষিপ্ৰতাৰে পকীকৰণ কৰিব লাগে দলংখন। তাৰ পিছত দলংখন চেংচন হ'ল, কিন্তু চেংচন হোৱাৰ পাছত কাম আৰম্ভ হোৱাৰ মাত্ৰ 5 মাহ 6 মাহ পিছতে কাম ৰখি গ'ল, যাৰ ফলত আজি একবিংশ শতিকাৰ এই যুগতো অতি বিপদসংকুলভাৱে মানুহে অহা যোৱা কৰিবলগীয়া হৈছে। বাৰিষা কালত বহিৰ্বিশ্বৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ গৃহবন্দী হৈ থাকিবলগীয়া হয় এই 4-5খন গাঁৱৰ ৰাইজে। ই অতি দুৰ্ভাগ্যজনক কথা। যি সময়ত বিজেপিয়ে বাৰে বাৰে আওৰাই থাকে, ঢোল পিটি থাকে তেখেতসকলে, উন্নয়নৰ তেখেতসকলে কথা কৈ থাকে, কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে কিমান উন্নয়ন কৰিছে তেখেতসকলে এই ছবি দেখিলে গম পোৱা যায়। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই তেখেতে কেৱল ব্যৱসায়িক কেন্দ্ৰিক ৰাজনীতি কৰি তেখেতে ব্যস্ত হৈ আছে। সাধাৰণ ৰাইজৰ জীৱন আৰু সুবিধাক লৈ তেখেতে কোনো ধৰণে তেখেত চিন্তিত নহয়। আমি ধিক্কাৰ দিছোঁ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক। তেখেতৰ যদি সৎ সাহস আছে, যদি দম আছে, তেখেতে এই স্থানত আহি উপস্থিত হওক আৰু অতি কম সময়ৰ ভিতৰতে এই দলংখন পকীকৰণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি তেখেত যে এজন প্ৰকৃত জনপ্ৰতিনিধি তাৰ উদাহৰণ দাঙি ধৰক। ইয়াৰ অন্যথা কিন্তু আহি থাকিবলগা দিনবিলাকত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, স্থানীয় জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু এই অঞ্চলৰ ৰাইজে কিন্তু বিজেপিক কিন্তু পুলিয়ে পুখাই উৎখাত কৰিবৰ কাৰণে কিন্তু সংকল্পবদ্ধ হ'ব, অংগীকাৰবদ্ধ হ'ব। সবকা সাথ সবকা বিকাশ শ্লোগানেৰে গাদী দখল কৰা নৰেন্দ্ৰ মোদী চৰকাৰখনক আমি দুৱাৰমুৰা আৰু ডিব্ৰু আৰু দুৱাৰমুৰা দলঙৰ আজি এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কিয়নো আমি যুগ যুগ ধৰি আমি আন্দোলনৰ ফলত আজি আমি এই দলংখন আমি পাইছিলোঁ। 17 আৰু 18 বৰ্ষতে নিৰ্মাণ কৰিবলগীয়া কাঠৰ যিখন দলং, সেই দলংখন আজিলৈকে কাম সম্পূৰ্ণ হৈ উঠা নাই। কিয়নো 6 মাহমান কাম আৰম্ভ কৰিয়েই আমাৰ যিজন ঠিকাদাৰ কমিশ্যন দাস চৰকাৰখনৰ লগত মিলিত হৈ আজিও আমাৰ 20খনৰো অধিক মানুহে জৰ্জৰিত অৱস্থাত থাকিবলগীয়া হৈছে। কিয়নো আমি এই চৰকাৰখনক এটা কাৰণে আমি ধিক্কাৰ জনাইছোঁ, 20খনৰো অধিক গাঁৱৰ মানুহ লগ হৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আমি মিলিত হৈ আজি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ। সেই নিৰ্লজ্জ চৰকাৰ, আমাৰ খলনায়ক আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ জনপ্ৰতিনিধি বিধায়ক ভাস্কৰ শৰ্মাক আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব খুজিছোঁ। যদি আমি 2-3 মাহৰ ভিতৰত যদি এই সংযোগী দলংখন যদি সম্পূৰ্ণ কৰি তুলিব নোৱাৰে, তেতিয়াহ'লে আপুনি পুত্তলিকা দাহ নহ'লে আপোনাৰ অৱস্থান ধৰ্মঘট, প্ৰতিবাদী সমদল কাৰ্যসূচীৰ দৰে আপুনি যে কাৰ্যসূচীত মুখামুখি হ'ব লাগিব, এইটো এটা স্পষ্ট কথা। আৰু 21 চনত আপুনি যে আপোনাৰ যি কৰণীয় কাম কৰি গ'ল, সেই কৰণীয় কামত যে ব্যাঘাত জন্ম যে হ'ব, ৰাইজে যে আপোনাৰ যি অংক কৰি থৈছে, হিচাপ কৰি থৈছে, এই সকলোবিলাক যে হিচাপ 2021 চনৰ ভোটৰ ফলাফলত যে আপোনাৰ হিচাপ নিকাচ হ'ব, এই কথাটো আপুনি ভাবি থকাটো উচিত। এয়া আমাৰ স্পষ্ট কথা। যদি আপুনি দলঙৰ কাম সম্পূৰ্ণ কৰি নুতুলে 2-3 মাহৰ ভিতৰত, তেতিয়াহ'লে আমাৰ বৰডুমচা পেঙেৰি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সমূহ ৰাইজে আপোনাক যে সম্পূৰ্ণ বেয়াকৈ যে বিদায় দিব, এইটো এটা খাটাং কথা। আমার সংগ্রাম চলিছে বিজেপি গো ব্যাক বিজেপি হুঁশিয়ার